Hello friends, আজি মই লৈ আহিছো আপোনালোকৰ কাৰণে পনীৰৰ এটা সুন্দৰ ৰেচিপি আৰু খুবেই সিম্পল কে বনাম কিন্তু খাবলৈ খুবেই টেস্টি হয় আৰু এইখিনি বনাওতে পনীৰখিনি বনাওতে মুকনো কি বস্তু লাগিব চাও প্ৰথমতে লৈ লৈছো মই কিনি পনীৰ আৰু ইয়াতে লৈ লৈছো মই দুটা মিডিয়াম সাইজৰ আলু এইখিনি মই বইল কৰি লৈছো লগতে লৈছো জালুকৰ গুৰি কেটামান গোটা জিৰা মান ধনিয়া আৰু এইফালে লৈছো মই তিনিটা বিলাহী মিডিয়াম সাইজৰ বিলাহী তিনিটা লৈছো শুকান জলকীয়া আদা নহৰু লৈছো দুখিলা তেজপাত লৈছো এটা কেঁচা জলকীয়া লৈছো আৰু মিডিয়াম সাইজৰ এটা পিয়াজ লৈছো আৰু লগতে এইখিনি লৈ লৈছো মই গাখীৰৰখিনি মই ধুনিয়াকৈ ফেটি লৈছো এতিয়া চাওকচোন এইখিনি মই কেনেকৈ বনাম প্ৰথমতে এইখিনি মই মিক্সি এটা দি লম এইখিনি মই মিক্সি জাৰত দি মই এইখিনি পেষ্ট কৰি লম পিয়াজ অলপমান দি দিছো আৰু আদা নহৰুখিনি দি দিছো সো फ्रेंड्स এতিয়া মই গেছটো জ্বলাই লৈছো আৰু গেছটো জ্বলাই মই কেৰাহীটো উঠাই দিছো আৰু অলপ সময়ৰ কাৰণে এইখিনি কেৰাহীটো মই গৰম হ'বলৈ দিম কেৰাহীটো গৰম হোৱাৰ পিছত ইয়াতে দিম মই মিঠাতেল আৰু মিঠাতেলখিনিত মই এতিয়া পনীৰখিনি ভাজি লম তেলখিনি গৰম হোৱাৰ পিছত তেলখিনি গৰম হৈ গৈছে আৰু এতিয়া মই ইয়াতে দি দিম পনীৰখিনি আৰু গেছৰ ফ্লেমটো কমাই দিছো এতিয়া দি দিম ইয়াত অকণমান নিমখ আৰু হালধি অকণমান দিছো বেছি দিয়া নাই এতিয়া দি দিম ইয়াত হালধি পনীৰখিনি এনেকৈ ধুনীয়াকৈ অকণমান ৰঙচুৱা হোৱাৰ পিছত মই এইখিনি কাঁহীখনত নমাই ল'ম লাহে লাহে উঠাব ভাগি যাব পাৰে মই এতিয়া এনেকৈ নমাই ৰাখিছো আৰু এতিয়া ইয়াতে দি দিম মই গোটা জিৰাকেইটা দি দিছো তাৰ পিছত দি দিছো মই ইয়াত পেষ্ট কৰি ৰখা বিলাহী আদা নহৰু পিয়াজ এইখিনি ইয়াতে মই ঢালি দি এতিয়া মই এনেকৈ লৰাই দিছো মছলাখিনি ভাজি থাকোতে গেছৰ জুইটো কমাই ৰাখিব বঢ়াই নিদিব আৰু ইয়াতে দি দিম মই এতিয়া সোৱাদ অনুসৰি নিমখ আৰু হালধি এইখিনি লৰাই দিম এনেকৈ আৰু দি দিম অকণমান চেনি আৰু দি দিছো আধা চামুচমান চেনি দিলে পনীৰৰ গ্ৰেভিখন বেছি ভাল লাগে খাই সেইকাৰণে অকণমান চেনি দিছো মই আধা চামুচমান দিছো চেনি আৰু এইখিনি এনেকৈ লৰাই থাকিব এনেকৈ 2 মিনিটমান হোৱাৰ পিছত এইখিনি হোৱাৰ পিছত মই আলুখিনি দি দিম ইয়াত আলুখিনি দি দিছো মই বইল কৰি ৰখা আলুখিনি দিছো ইয়াত আৰু লৰাই দিছো আলুখিনি দিয়াৰ পিছত আৰু অলপ সময়ৰ কাৰণে মই ঢাকনিখন লগাই দিম 2 মিনিটমানৰ কাৰণে আৰু 2 মিনিটমান পিছত মই ঢাকনিখন গুচাই অলপমান লৰাই দিছো আৰু এতিয়া দি দিম মই
কাটি ৰখা আধা পিয়াজ আছিলে মোৰ সেইখিনি এতিয়া দি দিম এনেকৈ অকণমান দি দিম আৰু দি দিম কেঁচা জলকীয়াটো লগতে জালুকৰ গুড়িখিনিও দি দিম মই এতিয়াই আৰু লৰাই দিম আৰু কিছু সময়ৰ কাৰণে আকৌ ঢাকনিখন লগাই দিম মই 2 মিনিটমানৰ কাৰণে আৰু কিছু সময়ৰ পিছত মই ঢাকনিখন গুচাই লৰাই দিম আৰু এবাৰ দেখিছে সাইডত এনেকৈ তেল বিৰিঙি আহিছে আৰু এতিয়া মই ইয়াত অকণমান পানী দি দিম অকণমান দিছোঁ পানী আৰু এইখিনি এতিয়া লৰাই দিম আৰু অকণমান সিজিবলৈ দিম 3 মিনিটমানৰ কাৰণে সিজিবলৈ দিম এতিয়া ঢাকনিখন দুবাৰ তিনিবাৰ লৰাই থাকিব এইখিনি মোৰ ধুনীয়াকৈ উতলি আহিছে আৰু অলপ সময় লাগিব আৰু ঢাকনিখন লগাই দিছোঁ মাজে মাজে এনেকৈ লৰাই থাকিব অলপ সময় পিছত মই ঢাকনিখন গুচাই লৰাই দিম দেখিছে মোৰ ইয়াত পানীখিনি শুকাই গৈছে আৰু ইয়াত পানী দিব পৰা হৈ গৈছে এতিয়া ইয়াত দি দিম মই জোখমতে পানী আপোনালোকে জোখমতে দিব যদি গ্ৰেভিখন পাতলীয়াকৈ খাব খোজে তেতিয়াহ'লে পানী অকণমান বেছিকৈ দিব আৰু যদি ডাঠকৈ খাব খোজে তেতিয়াহ'লে পানীটো অকণমান কমকৈ দিব আমি যিহেতু ডাঠকৈ খাম সেইকাৰণে পানীটো কমকৈ দিছোঁ এতিয়া এইখিনি মই উতল অহালৈকে ৰৈ থাকিম আৰু এতিয়া এখন মোৰ উতলি আহিছে আৰু এইখিনি উতলি অহাৰ পিছতে ইয়াতে দি দিম মই মান ধনিয়াৰ পাত কেইটামান আৰু লগতে দি দিম মই ফেটি লোৱা গাখীৰৰ সৰখিনি এনেকৈ ঢালি দিছোঁ আৰু ঢালি দিয়াৰ পিছত এনেকৈ লৰাই দিব আৰু এতিয়া দি দিম মই ইয়াত পনীৰখিনি দি ইয়াত মই ঢাকনিখন লগাই 3 মিনিটমানৰ কাৰণে হ'বলৈ দিম তাৰপিছত মোৰ পনীৰৰ গ্ৰেভিখন হৈয়ে গৈছে মোটামুটি মই এতিয়া নমাই ৰাখিম আৰু গেছটো অফ কৰি দিছোঁ আৰু এতিয়া মই বাচন এটাত ধুনীয়াকৈ নমাই ৰাখিম দেখিবলৈ খুবেই বেছি ধুনীয়া হৈছে আপোনালোকে মন কৰিব এনেকৈ কোনে কোনে বনাই খাই চাব সঁচাকৈ টেষ্টি হয় খাবলৈ আৰু আপোনালোকে গম পাইছে মই বেছি মছলা পাতি ব্যৱহাৰ কৰা নাই ঘৰত যিখিনি আছে সেইখিনিয়ে ব্যৱহাৰ কৰিছোঁ মছলা পাতি বেছিকৈ খোৱা ভাল নহয় আপোনালোকে জানেই সকলো এতিয়া এইখিনি মোৰ ৰেডি হৈ গ'ল পনীৰৰ গ্ৰেভিখন আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবচোন আৰু যদি ভিডিঅ'টো চাই যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটিত যদি নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ আপোনালোকে আগতীয়াকৈ পাই থাকে আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ